guys, welcome to my YouTube channel Pranay Mahanto আৰু আজি গৈ আছো হাতী চাবলে আমাৰ ঘৰৰ ওচৰতে মানে অলপ দূৰতে আছে তো বলা হাতী চাবলে যাও আৰু ভিডিওটো আৰম্ভ কৰো তো guys এই দৰে গৈ আছো আৰু বলক মোৰ লগতে এইটো এনেকা গৈ এইটো ৰডেৰে ঘুমাই যাব লাগে বোলে মানে হাতী ইয়াতে আছে এইটো ৰডেৰে ঘুমাই গৈ আছো ইয়াতে হাতীৰ জাক আছে বোলে বলক মানুহৰ আৱাজ শুনি পাই আছো ৰাস্তাটো বেয়া আছে তথাপিও বলা গাইজ আমি হাতী পালো গাইজ এপিনে আছে হাতী হেইটো সব ঠিক এই সাইডে আছে এক জাক হাতী সক তো গাইজ আমি বেলেগ ৰাস্তা ফিনে দি গৈ আছো আৰু সাম হাতী ওচৰৰ পৰা তো বলক এপিনে দি আই কিনে আমি গৈ আছো কিন্তু আমি এতিয়া যাম ৰেল গেট ফিনে দি তাতে মানে মজা ভিউ পাম হাতী যোৱা চাব কাৰণে তো বলক যাও তো বাই যাম আজি গাইজ মানে আজি হেৰিয়েল মজা আহিব হাতী চোৱা জাকত কিন্তু মজা বুলি ক'ব গ'লে এটা মানে দুখৰ খবৰ ধান চানখিনি শেষ কৰি দিয়ে ন মানুহে তেনেকৈ উৎপাত কৰে বন ধ্বংস কৰিবলৈ বন্ধ কৰক হাতী নাহে আমি বন ধ্বংস কৰোঁ কাৰণে তেওঁলোক আহে নহ'লেতো নাহে না জংঘলটো আছে ইয়াতে কিমান কিন্তু খানা নাই জংঘল কাটি আছে তো কি কৰিব মানুহৰ দুখ আছে ফুল হাতী ইয়াত আহিবলৈ বাধ্য কি কৰিব ইহঁতে খাবতো লাগিব ন ইহঁতেও আমি মাত্ৰ খালে নহ'ব তো আমি এতিয়া এই ৰ'দেদি ঘুমাম তো বলক ইয়াৰ পৰা হাতী পাৰ হোৱা ভিউটো পাম চাগে সেই বুলি এই ৰ'দৰ পৰা যাওঁ আমি হাতী চাবলৈ গাইজ মই ভিউ চাব যাওঁ ওপৰত উঠি আছোঁ এইদৰে হাতীৰ জাকটো আগবাঢ়ি আহিছে নাচবৰৰ পথাৰ পিনে তো চাওঁ এতিয়া কি হয় আৰু ভিডিঅ'টো শেষলৈকে গাইজ পাৰ হৈ আছে হাতীকেইটা চাওঁ ৰ'ব তো এনেকৈ ৰেল গেট ক্ৰছ কৰি হাতীকেইটা নামিল নাচবৰৰ পথাৰত আৰু বলক নাচবৰৰ পথাৰৰ পৰা ভিউটো চাওঁ এদিনা হাতীৰ চিন দেখাইছিলোঁ যে পথাৰৰ মাজে মাজে গৈ এইপিনে হাতী মানে আহি থকা এটা কমন বস্তু বুলি ক'ব পাৰিম মানে সেইকাৰণে সেইখিনি আহিছোঁ আকৌ মই সেইদিনাও আহিছিলে দিনত ৰাতিপুৱা আহিছিলে কিন্তু আজি আবেলি আহিছে চ'দত এতিয়া ৰাতিলৈকে থাকে না দিনভৰ থাকে না কি হয় চাব লাগিব ট্ৰেক্টৰত উঠি ভিডিঅ' বনাম বলক ট্ৰেক্টৰত উঠো আউ ইছ ৰাম তো হাতীয়ে এতিয়ালৈকে পথাৰত 4-5 পাকমান মাৰিলে মানে মানুহে মানে চাৰিওফালে দিয়ে ঘেৰা কৰিলেতো সেইকাৰণে হাতী এতিয়া মানে কোনপিনে যাব সেইটো কনফিউজ হৈ আছে আৰু মানে মানুহৰ উৎপাত বেছি হাতীতকৈ মানে এনেকা মানে মানুহ আছে ন তো গাইজ আমার বহুত সাথে এগুলো যাও গাইজ এগুলো তো চাওক গাইজ এবাৰ হাতী ৰেল গেট পিনে যায় এবাৰ আকৌ হাইৱে পিনে যায় মানে হাতীৰ মানে ঠিকনা নাই কোনপিনে যাব মানুহৰ উৎপাতৰ কাৰণে তো গাইজ ইফিনে গ'লে এবাৰ ইফিনে আহিলে এবাৰ ইফিনে গ'লে এবাৰ মানে ৰাস্তা ক'ত দিব মানুহে মানে সেইটো বিচাৰি আছে তেওঁলোকে ৰাস্তা মানে নাই পোৱা ক'ত জাম হৈ আছে সিহঁতৰ বেচেৰাকেইটাৰ উপায় নাই মানুহকেইটাৰ উৎপাত চাওক না ইয়াৰ মানে কি ক'ম আৰু মই সেইটো চাওক গাড়ী ইফিনে ৰখাই আছে চাগে পাৰ কৰাব নেকি ইফিনে দি না ইফিনে দি যদি যায় বিহালী ৰিজাৰ্ভ ফৰেষ্ট পাব আমাৰ পিনে আহি আছে most মানে ফুললি আমি দেখা পাইছো আমাৰ পিনে আহি আছে চাওক মুভমেণ্ট এইটো চাওক মই কৈছিলোঁ ন হাতী এপিনে যাব বেলেগ পিনে আহিব বেলেগ পিনে যাব এইপিনে আহিব এবাৰ গ'ল ৰেল গেট পিনে তাৰ পৰা ঘূৰি আহিলে তাৰপিছত আমাৰ পিনে মুভমেণ্ট ল'লে তাৰ পৰা ঘূৰি আহিলে তাৰপিছত বাগান পিনে যোৱা চেষ্টা কৰিলে তাৰ পৰা ঘূৰি আহিলে আৰু এইবাৰ আকৌ মানে বেলেগ বাগানেই আৰু মানে বেটি বাগান গৈ আছে এই হাতীকেইটা নেশ্যনেল হাইৱে 50 ভিডিঅ'টো ইয়াৰ পৰাই সমাপ্ত হ'ল